वेलकम बैक टू MOONMI'S ब्लॉग की खबर आपलोक सकले भाले आछने আজি जेहेतुके बुधबार হয় মই যোৱা সপ্তাহৰ পৰা এটা আৰম্ভ কৰিছিলো বুধবাৰ মই কৈছিলো ব্যক্তিগত অনুভৱ এটা দিন হিতানে এনেকৈ ৰাখি মোৰ চেনেলটো সেই আজি এটা নতুন টপিক লৈ আহিছো টপিকটো হৈছে মহিলাসকলৰ মানে এটা হ্যাপি আৰু স্ট্ৰেছ ফ্ৰী লাইফ কটাবৰ বাবে কি মানে কেনেকুৱা কি মানে ফলো কৰিলে টিপস কেইটামান দিব বিচাৰিছো টিপস কেইটা মোৰ সম্পূৰ্ণ ব্যক্তিগতভাৱে মই দিব বিচাৰিছো আপোনালোকে যদি ভাল পায় এইটো ফলো কৰিব পাৰে শুনিবচোন ধুনীয়াকৈ একদম প্ৰথমৰ পৰা শেষলৈকে মই কি কৈছো বা ভালকৈ এবাৰ শুনি চাব মহিলাসকলে যদি ভাল লাগিছে আপোনালোকে ফলো কৰিব মই ভাবোঁ মানে বহুতখিনি আপোনালোকে সুখী বা এটা ষ্ট্ৰেছ ফ্ৰী লাইফ কটাব পাৰিব আহকচোন প্ৰথমটো শুনো কি হয় টিপছটো ফাৰ্ষ্ট টিপছটো হৈছে যিসকল মহিলা তেওঁলোকে কি হয় ভাবে মানে আজি কামখিনি গোটেইখিনি কৰিবই লাগিব আজি যদি কামটো নহয় একদম শেষ কৰিব নোৱাৰিলে আজি মোৰ মনটো ভাল নালাগিব তেনেকৈ কেতিয়াও নকৰিব যিমানখিনি কাম পাৰে এদিনত সিমানখিনিয়ে কৰিব অত্যাধিক কাম নকৰিব মই বহুত দেখিছোঁ মানে বহুত দেখি হেৰি হৈছে শুনিছোঁ মানে এনেকুৱা যে অত্যাধিক এটি কৰি মানুহগৰাকী একলাছ একদম ভাগৰুৱা হৈ পৰে আচলতে বহুত বেমাৰ হয় মানে একদম ভাগৰুৱা অনুভৱ কৰে এনেকুৱা মানে মানুহক মই দেখিছোঁ ষ্ট্ৰেছফুল লাইফ হৈ যায় সেই কৈছোঁ আপোনালোকে যিমানখিনি পাৰে এদিনত সিমানখিনি কাম কৰিব তাতকৈ বেছি কাম নকৰিব এইটো হৈছে মোৰ ফাৰ্ষ্ট টিপছ আহকচোন নেক্সট টিপছলৈ যাওঁ টিপছটো হৈছে দিনটোত আপোনালোকে এবাৰ ৰেষ্ট কৰিব মানে এনেকৈ চকীত বহিব ধুনীয়াকৈ চকীত বহিব মানে এনেকৈ নবহিব যে এনেকৈ বহিছোঁ ধুনীয়াকৈ আৰামদায়কে যেনেকৈ আপোনালোকে অনুভৱ কৰে মোৰ একদম কমফৰ্ট কৰে লাগিলে ভৰিটো টেবুলত তুলি ল'ব ধুনীয়াকৈ যিটো বস্তু আপুনি খাই চাবতকৈ বেছি ভাল পায় সেইটো বস্তু খাবচোন দিনটোত এবাৰ এনেকৈ বহি কিনি নেক্সট এইটোৱে মোৰ টিপছ যে আপোনালোকে দিনটোত এবাৰ ৰেষ্ট কৰিবই আৰু এতিয়া আমি থাৰ্ড টিপছটোলৈ আহিম থাৰ্ড টিপছটো হৈছে যিহেতুকে আমাৰ মাইগ্ৰেইন আৰু হেডেকৰ প্ৰব্লেমটো মাইকী মানুহৰ প্ৰায় হোৱা দেখাই যায় যদি আপোনালোকৰ মাইগ্ৰেইন হৈছে হেডেক হৈছে মানে হেডেক মানে মাথাটো বিষাই আছে আপোনালোকে যদি ফিল কৰিছে প্ৰয়োজনবোৰ কৰিছে মই অকণমান শুই দিলে ভাল লাগিব আপোনালোকে শুই দিব জোৰ জবজ কাম কৰি নাথাকিব অলপমান ৰেষ্ট কৰি দিব বা শুই দিব মই জোৰ জবজকৈ মানে একদম মাথা বিষাইছে কিন্তু তথাপিতো আপোনালোকে কাম কৰিছোঁ তেনেকুৱা কেতিয়াও নকৰিব আপোনালোকে অকণমান দেৰি ৰেষ্ট কৰি ল'ব আপোনালোকে যদি প্ৰয়োজন ফিল কৰিছে ৰেষ্ট কৰিলে আপোনালোকে ভাল লাগিব আপোনালোকে ৰেষ্ট কৰিব এতিয়া আহকচোন মোৰ 4 নম্বৰ পইণ্টলৈ আহোঁ 4 নম্বৰটো মানে টিপছটো কি হয় মোৰ 4th টিপছ কি জানেনে যিহেতুকে ময়ো এগৰাকী মহিলা হয় ময়ো জানো এইটো ফিল কৰোঁ কেতিয়াবা মন যায় এনেকুৱা বস্তু এটা খাবলৈ মন যায় বাহিৰত গৈ যেন খামগৈ এইটো বস্তু বা কিবা এটা বস্তু কিনিবলৈ মন গ'লে কিনিবলৈ মন যায় কিন্তু যাম বুলি ক'লে কি জানে কি কেতিয়াবা হাজবেণ্ডে মানা কৰিলে আজি নাযাওঁ বা বেটাৰ হাফে মানে কোনোবা বোলে আপোনালোকৰ যাৰ লগত যাম ভাবিছে তেনেকৈ মানা কৰি দিলে সেইটো কেতিয়াও নকৰিব নিজে অকলে ওলাই যাব ধুনীয়াকৈ যাব যিটো মন গৈছে খাই আহিব অকলে নিজৰ টাইম ল'ব একদম ফ্ৰী পূৰা অনুভৱ কৰিব একদম মি টাইম স্পেণ্ড কৰি আহিব আপোনালোকে যদি মন গৈছে আপোনালোকে অকণমান দেৰি ওলাই যাব বোলা নোযোৱাকৈ মনটো মাৰি নাথাকিব মন আজি নাযাওঁ ক'লে মই নাযাওঁ অকলে যাব আপুনি অকলে গৈ এনজয় কৰি আহিব হয়নে নাই আহকচোন এতিয়া 5th টিপছটোলৈ যাম আৰু 5th টিপছটো হৈছে মোৰ হৈছে আপোনালোকে কেতিয়াবা নিজৰ গ্লাছৰ সন্মুখত নিজে থিয় হ'ব আৰু নিজে নিজক চাই এদিন স্মাইল কৰিবচোন নিজে হাঁহিব এনেকৈ ধুনীয়াকৈ কি হয় জানেনে আমাৰ ভিতৰত কিছুমান সৰু সুপ্ত প্ৰতিভাবিলাক লুকাই থাকে আপুনি যদি কেতিয়াবা ক্লাছত নিজকে চাই বা নিজকে চাই পিনে অলপমান স্মাইল কৰে ধুনীয়াকৈ হাঁহি তেতিয়া নিজে গম পাব মোৰ ভিতৰত কিবা কিছুমান টেলেণ্ট থাকে আমাৰ মাইকী মানুহৰ বহুত টেলেণ্ট থাকে সেইবিলাক মানে ওলাই আহে সেইকাৰণে সদায় কি কৰিব কেতিয়াবা প্ৰত্যেকদিনে আপোনালোকে নিজৰ ক্লাছত নিজৰ মুখখন সদায় চাব সদায় চাই পিনে নিজক চাই অলপমান স্মাইল কৰি তেতিয়া গম পাব মোৰ আপোনালোকৰ ভিতৰত কি সুপ্ত প্ৰতিভা এনেকৈ সোমাই আছে যিটো আপোনালোকে উলিয়াই দিব পাৰিব বাহিৰৰ পৃথিৱীখনত উলিয়াই দিব পাৰিব সেইটো গম পাব সেয়ে আপোনালোকে এইটো কাম কৰিবচোন আপোনালোকে যদি কেতিয়াবা গাটো বেয়া অনুভৱ কৰিছে যদি গাটো অলপমান ল' ফিল কৰিছে বা কিবা বেয়া অনুভৱ কৰিছে যে গাটো ভাল লগা নাই আপোনালোকে এনেকুৱা কেতিয়াও নকৰিব যে ঘৰতে মেডিটেশ্যন আছে সেইকেইটা দৰৱ খালোঁ আৰু ভাল হৈ যাব সেনেকৈ নকৰিব যি হওক নহওক আপোনালোকে আপোনাৰ কাৰোবাক ক'ব যে মোৰ গাটো ল' ফিল কৰিছোঁ মোৰ বহুত গাটো বেয়া লাগিছে মোক মানে ডক্টৰৰ ওচৰলৈ যাব মানে ঘৰতে নিজে মেডিকেল কেতিয়াও নল'ব নিজৰ দৰৱ নিজে কেতিয়াও নাখাব আপোনালোকে ডক্টৰৰ ওচৰত যাব ফুল ভালকৈ চেকআপ কৰিব বডিৰ তাৰপিছত আপোনালোকে নিজৰ মেডিকেশ্যনবিলাক ল'ব পটককৈ নিজে দৰৱ খাই নিদিব সেইটো হৈছে 6th টিপছ আপোনালোকে ঘৰলৈ এনেকুৱা কিছুমান বস্তু আনি ল'বচোন যিবিলাক বস্তুৰ সহায়ত আপোনালোকে ঘৰুৱা যিবিলাক কাম সেইবিলাক কৰিবলৈ সহজ হৈ ল'ব ধৰি লওক আজিকালি ঘৰ মচিবলৈ এটা সহজ উপায়ৰ এনেকুৱা এটা পোৱা যায় ঘৰ মচিবলৈ এনেকুৱা এটা আনি ল'ব মই এক্সাম্পল হিচাপে দি দিছোঁ যিটো বস্তু এনেকুৱা এটা আনি দিব যিখিনি কাম কৰিবলৈ আপোনালোকৰ ঘৰুৱা দৈনন্দিন কামখিনি ইজি হৈ যায় তেনেকুৱা বস্তুবিলাক ঘৰত গোটাই ল'ব আপোনালোকে সেইটো কৰিলেও আপোনালোকে বহুতখিনি সকাহ হয়নে নাই কি কয় একেবাৰে শেষৰ একদম ইম্পৰ্টেণ্ট টিপছ এটা কৈ আছোঁ যে আপোনালোকে 6 মান্থছৰ অন্তৰে এটলিষ্ট নিজৰ ব্লাড চুগাৰ আৰু
ব্লাড প্ৰেছাৰটো চেকআপ কৰিব। এনেকুৱা নহয় যে আপোনালোকে একো গা বেয়া ফিল কৰা নাই বা আপোনালোকৰ ব্লাড চুগাৰ নাই বা ব্লাড প্ৰেছাৰ নাই সেইকাৰণে নোখোৱা খাওঁ, সেনেকুৱা কেতিয়াও নকৰিব। আপোনালোকে এইটো কাম কৰিবই 6 মান্থৰ অন্তৰে যে আপোনালোকে নিজৰ ব্লাড চুগাৰ আৰু ব্লাড প্ৰেছাৰটো টেষ্ট কৰাই থাকিব। নহ'লে কি হয় পিছত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। মাইকী মানুহৰ এইটো প্ৰব্লেম প্ৰায় হোৱা দেখা যায়। এতিয়া আপোনালোকে ইগন'ৰ কৰি থাকিব, কিন্তু পিছত প্ৰব্লেম আহি যাব। সেয়ে মই আপোনালোকক মোৰ মনৰ পৰা কৈছোঁ, আপোনালোকে এইকেইটা চেকআপ কৰি থাকিব। মাইকী মানুহসকলে বিশেষকৈ মহিলাসকলে আপোনালোকে এইটো কৰিবই। একেবাৰে এটাই ক'ম, এই টিপছখিনি মই নিজে ব্যক্তিগতভাৱে নিজে ফ'ল' কৰি আছোঁ কাৰণে আপোনালোকক দিব পাৰিছোঁ। আৰু মোৰো এটা সময়ত বহুত ষ্ট্ৰেছফুল আনহেল্থি লাইফ ফিল কৰোঁ। মানে মোৰ নিজৰ গাৰ্লছজনী কৈছিলোঁ বহুত যে নিজক লৈ পাহৰি গৈছিলোঁ। তাৰপাছত মই যেতিয়া এইখিনি ফ'ল' কৰিলোঁ তেতিয়াৰ পৰা অলপমান ভাল লগা হৈছে। সেয়ে ভাবিলোঁ আপোনালোককো এইখিনি কৈ দিওঁ, যিখিনি দুই এগৰাকী মহিলাকো মই যদি সহায় কৰিব পাৰোঁ কি প্ৰতিদিনে কৰি দিয়া, সেইকাৰণে ক'লোঁ আজি গোটেইখিনি আপোনালোকক। এই যিকেইটা দিনো ফ'ল' কৰোঁ মই গোটেই দিনটোত, যিহেতু আপোনালোকে কোনো কম নহয়, সকলো মহিলাৰ গাতে এটা সুপ্ত প্ৰতিভা থাকে। কোনো যে এগৰাকীতকৈ নিজকে ল' ফিল কেতিয়াও নকৰিব, মই ডিজাৰ্ভ নকৰোঁ এইটো বস্তু। আপোনালোকে সকলোৱে সকলো বস্তু ডিজাৰ্ভ কৰে। আপোনালোকে নিজক ভাল পাব, নিজক কেয়াৰ কৰিব, ভাল পাবলৈ কেতিয়াও নকৰিব। নিজক যেতিয়া ভাল পাব তেতিয়াহে আপোনালোকে বেলেগক ভাল পাব পাৰিব। সদায় নিজক প্ৰথমতে ভাল পাব আপোনালোকে। আৰু এটা কথা কেতিয়াও পাহৰি নাযাব যে সদায় মনত ৰাখিব যে ইউ আৰ এ বিউটিফুল ইনষ্ট্ৰুমেণ্ট ফৰ ক্ৰিয়েশ্যন। এগৰাকী মহিলা সদায় এটা ধুনীয়া ইনষ্ট্ৰুমেণ্ট হয় এটা নতুন বস্তু ক্ৰিয়েট কৰিবৰ কাৰণে। সেইকাৰণে সেইটো কথা কেতিয়াও নাপাহৰিব। আৰু বেছি ব্লগটো দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ। যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই মনৰ পৰা একদম ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ ধুনীয়া ব্লগত লগ পোৱাৰ আশাৰে মই মুনমিয়ে মুনমিজ ব্লগৰ পৰা বিদায় হৈছোঁ। নিজৰ কেয়াৰ লগত ভাল কৰি থাকিব।